নমস্কাৰ ইনফৰমেশ্যন ব্লগ অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিষয়ে কিছু তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। নাগালেণ্ডৰ মুঠ মাটিকালি হ'ল 16,579 বৰ্গ কিলোমিটাৰ। নাগালেণ্ড ঘাইকৈ এখন পৰ্বতীয় ৰাজ্য। বিভিন্ন পাহাৰ পৰ্বত নদী নিজৰা আদিৰে ভৰা নাগালেণ্ড মুঠ 11খন জিলাৰে গঠিত। নাগালেণ্ডৰ বিধানসভাৰ আসন হ'ল 60খন। নাগালেণ্ডৰ লোকসভা আৰু ৰাজ্যসভাৰ আসনো হ'ল এখন। নাগালেণ্ডৰ শিক্ষিতৰ হাৰ 80.11%। নাগালেণ্ডৰ চৰকাৰী ভাষা ইংৰাজী। 1963 চনৰ 1 ডিচেম্বৰ তাৰিখে অসমৰ পৰা পৃথক হৈ নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল। নাগালেণ্ড এখন প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ ৰাজ্য। চাৰিওদিশে কেৱল পাহাৰ পৰ্বত নৈ নিজৰা আদি দেখিবলৈ পোৱা যায় নাগালেণ্ডত। নাগালেণ্ডৰ যদি আমি ভৌগোলিক সীমাৰ বিষয়ে চাওঁ, নাগালেণ্ডৰ পূব দিশত আন্তঃৰাষ্ট্ৰীয় সীমা ম্যানমাৰৰ সৈতে সংযোগ হৈ আছে। পশ্চিম দিশত আমাৰ অসমৰ সৈতে নাগালেণ্ডৰ সীমা সংযোগ হৈ আছে। উত্তৰ দিশত অৰুণাচলৰ লগত সীমা সংযোগ আৰু দক্ষিণ দিশত মণিপুৰৰ সৈতে সীমা সংযোগ হৈ আছে নাগালেণ্ডৰ। নাগালেণ্ড এখন বিভিন্ন জনজাতিৰে ভৰা এখন ৰাজ্য। নাগালেণ্ডৰ প্ৰতিটো জনজাতিয়ে নিজা নিজা ভাষাৰ লগতে নিজা নিজা সংস্কৃতি, নিজা নিজা উৎসৱ আদি পালন কৰে নাগালেণ্ডৰ প্ৰতিটো জনসাধাৰণে। নাগালেণ্ডক সেইবাবে বহুতে ফেষ্টিভেল লেণ্ড বুলিও কোৱা হয়। নাগালেণ্ডক বহুতে ফেষ্টিভেল লেণ্ড বুলিও ক'ব খোজে। নাগালেণ্ডৰ সকলোতকৈ জনপ্ৰিয় ফেষ্টিভেল হ'ল হৰ্ণবিল ফেষ্টিভেল। নাগালেণ্ডৰ প্ৰতিটো জনসাধাৰণে উলাহ মালাহেৰে নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল পালন কৰে। নাগালেণ্ডত প্ৰতিটো মাহতে কিবা এটা নহয় কিবা এটা উৎসৱ পালন কৰে নাগালেণ্ডৰ মানুহে। নাগালেণ্ডৰ মানুহে কুকুৰৰ মাংস ভক্ষণ কৰে। যদিও কোৱা হয় নাগালেণ্ডৰ মানুহে কুকুৰৰ মাংস ভক্ষণ কৰে, কিন্তু প্ৰকৃত সঁচা কথাটো হ'ল নাগালেণ্ডৰ সকলো মানুহে কুকুৰৰ মাংস ভক্ষণ নকৰে। দুই এটা এনে জনজাতি আছে যিয়ে কেৱল মাত্ৰ কুকুৰৰ মাংস ভক্ষণ কৰে। নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্যতা দেখি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহে নাগালেণ্ডক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড বুলিও কয়। 3,826 মিটাৰ ওখ নাগা পৰ্বত কেৱল নাগালেণ্ডতেই দেখিবলৈ পোৱা যায়। গতিকে ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব। যদি মোক ইউটিউবত চাই আছে আৰু এনেধৰণৰ ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি মোক ফেচবুকত চাই আছে আৰু এনেধৰণৰ ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ পেজটো লাইক কৰিব, ফ'ল' কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম। তেতিয়ালৈকে জয় আই অসম।